বাইক নাই ন সেইটো কাৰণে মেজিকত যাবলগীয়া হয় আমি দুখীয়া ল'ৰা কি কওঁ আৰু দেই আৰু মোৰ লগৰটো শাক বৰাব আহিম বুলি কৈছিলে মই ক'লোঁ নালাগে ঘৰ পামেই আৰু ইমান দূৰ নহয় আৰু ঘৰ পাবলৈ চ' আধা ৰাস্তাত ৰখি আছোঁ মই এতিয়া একদম মই ফটাৰ মাজত ৰখি আছোঁ চাব পৰা আপোনালোকে এয়া আমাৰ পথাৰ ইমান ডাঙৰ পথাৰ ইয়াত Ladies and gentlemen, are you ready? হে গাইজ আকৌ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ কাৰণ কথাটো হ'ল যে মই আজিৰ পৰা ভিডিঅ' দিব নোৱাৰোঁ কাৰণ মোৰ এক্সাম আহি আছে 16 ডিচেম্বৰৰ পৰা চ' আপোনালোকে বেয়া নাপাবা ভিডিঅ' দিব নোৱাৰিম মই আজিৰ পৰা এক্সাম শেষ হোৱাৰ পাছত মই আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিম চ' যদি ভিডিঅ' দিব নোৱাৰোঁ এক্সামৰ পিছত মই জানুৱাৰীত ভিডিঅ' দেখুৱাম কিদৰে আমাৰ জানুৱাৰী পাৰ্টি কৰা হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কাৰণ ময়ো নিজকে দুখ পাইছোঁ যে মই কেলৈ দিব নোৱাৰোঁ কাৰণ মোৰ এক্সাম আহি আছে সেইটো কাৰণে মই ভিডিঅ' দিব নোৱাৰোঁ আৰু মই এতিয়া কলেজৰ পৰা ঘৰত গৈ আছোঁ আৰু মই অকলে দেই কোনো নাই বেছি দূৰ নহয় মোৰ ঘৰ ইয়াৰ পৰা ভালকৈ কাৰণ মই কলেজলৈকে মই খোজকাঢ়ি অহা নাই মোৰ মানে মেজিকত গৈছিলোঁ বেছি দূৰ নহয় বাৰু 1 কিলোমিটাৰ হ'ব মানে মই মেজিকত যাওঁ আৰু মোৰ লগৰ আহিছিলে কেইটামান দূৰ আৰু 2 কিলোমিটাৰমান দূৰ লগৰ ঘৰটো নিজৰ বাগে গৈ আছেগৈ গাড়ীত মই নামি আহিলোঁ এতিয়া ঘৰ গৈ আছোঁ মই একদম মই ফটাৰ মাজত ৰখি আছোঁ চাব পৰা আপোনালোকে এয়া আমাৰ পথাৰ ইমান ডাঙৰ পথাৰ ইয়াত তাৰিখ আজি 14 তাৰিখ আৰু 2 দিন আছে আমাৰ এক্সাম চ' এইটো কাৰণে মই আগতীয়াকৈ ভিডিঅ' বনাইছোঁ আপলোড কৰিম বুলি ভাবিছিলোঁ সেইটো কাৰণে আজি ফাইনেলি আপলোড কৰিলোঁৱেই কলেজটো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা কমচে কম 9-10 কিলোমিটাৰমান হ'ব আৰু দেই খোজকাঢ়ি আহিছোঁ আৰু দেই বাইক নাই ন সেইটো কাৰণে মেজিকত যাবলগীয়া হয় আমি দুখীয়া ল'ৰা কি কওঁ আৰু দেই আৰু মোৰ লগৰটো শাক বৰাব আহিম বুলি কৈছিলে মই ক'লোঁ নালাগে ঘৰ পামেই আৰু ইমান দূৰ নহয় আৰু ঘৰ পাবলৈ আধা ৰাস্তাত ৰখি আছোঁ মই এতিয়া ৰখি আছোঁ মানে গৈ আছোঁ দেই বাও কি মেছেজ আহিলে এইটো কাৰণে মই লগৰক ক'লোঁ যে আহিব নালাগে মই ঘৰ পামেই আৰু বেছি দূৰ নহয় সেইটো কাৰণে সিও কৈছে নাযাওঁ বুলি ত' মই ক'লোঁ ফিল্ডতে ৰখি থাক মই গৈছোঁ আৰু কি আৰু ন আৰু এই কল কৰিছিলে আকৌ বেলেগৰ লগত বিজি হৈ থাকিলে কলটো ৰিচিভ নকৰা হৈছে সেইটো কাৰণে মই তাক মেছেজ কৰিলোঁ আহিব নালাগে বুলি চ' তাই মেছেজত কৈছে নাযাওঁ বুলি চ' মই স্ক্ৰীনত দেখাই দিছোঁ মেছেজটো চাওক আপোনালোকে